হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আপোনালোকৰ বাবে বহুকেইটা আপডেট লৈ আহিছোঁ। ৰবি শৰ্মা আৰু জুবিন গাৰ্গৰ মাজত কিবা কাজিয়া আৰম্ভ হৈছে নেকি? জনপ্ৰিয় ইউটিউবাৰ মুস্তাফিৰক কিয় পুলিচে এৰেষ্ট কৰিলে? আকৌ কি নতুন বিতৰ্কত সোমাই পৰিছে কৰিশ্মা নাথ? এই সকলোবোৰ আপডেট লৈ আহিছোঁ আপোনালোকৰ বাবে। মাত্ৰ শেষলৈকে ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট আপডেটটো হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ, যাক সকলোৱে ধনী ইউটিউবাৰ হিচাপে চিনি পায়, মুস্তাফিৰ ৰহমান। তো মুস্তাফিৰ ৰহমান এতিয়া পুলিচ ধৰা আলহী। মুস্তাফিৰ ৰহমান ভিডিঅ'সমূহ প্ৰায়ে কম বয়সীয়া ল'ৰা ছোৱালী এক্টিং কৰা দেখা যায় আৰু কণ্টেণ্টসমূহ ক্ৰাইম ৰিলেটেড হোৱা দেখা যায়। সেইবাবে এই ভিডিঅ'সমূহৰ পৰা নৱপ্ৰজন্মৰ বিপথে পৰিচালিত হোৱা দেখা যাব পাৰে। সেই ক্ষেত্ৰত জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকে কি মন্তব্য আগবঢ়ালে চাওক। এনে চাব তেওঁ কি ভিডিঅ' বনায় বা সেই ভিডিঅ'ৰ পৰা মানুহ ৰাইজৰ বা আমাৰ যিসকল শিশু আছে তেওঁলোকৰ ওপৰত কি ইম্পেক্ট পৰে, যে এনেকুৱা ধৰণৰ ভিডিঅ' বনাওক যাতে ৰাইজলৈ কিবা এটা ভাল মেছেজ যায়, ৰাইজে তাৰ পৰা কিবা শিকিব পাৰে, জানিব পাৰে, নজনা ঠাই দেখিব পাৰে, বা এণ্টাৰটেইনমেণ্ট ৱেটো আপোনাৰ এণ্টাৰটেইনমেণ্টৰ এটা বস্তু আছে। নেক্সট আপডেটটো হৈছে ৰবি শৰ্মাৰ ওপৰত। শেহতীয়া ইণ্টাৰভিউত ৰবি শৰ্মাই মন্তব্য প্ৰকাশ কৰে যে জুবিন গাৰ্গৰ ডক্টৰ বেজবৰুৱা 2-এ ব্লেক এণ্ড হোৱাইট চিনেমাখনক দৰ্শকৰ পৰা আঁতৰাই ৰাখিছে। আমি হলৰ পৰা নমাই আনিম। এইখন ছবি ভাল ৰিজাল্ট কৰি আছে, এইখন ছবি ভাল ৰিজাল্ট কৰক, তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল। গতিকে এইটো সপ্তাহৰ পাছত মই ব্লেক এণ্ড হোৱাইটখন আমি হলৰ পৰা নমাই আনিম। এটা কথা হৈছে যে মই এটা কথা এনাউন্স কৰিব বিচাৰিছোঁ যে মই থেংকফুল যে মোৰ প্ৰযোজকে মোক ছাপোৰ্ট কৰিছে। এই কথাটো মোৰ গোটেই টীমটো মোৰ লগত আছে, যে অসমীয়া ছবি এখনৰ লগত অসমীয়া ছবি এখন যুঁজ-বাগৰ কৰি থকাতকৈ যিখন ছবি ভাল ৰিজাল্ট কৰি আছে সেইখন ছবি ভাল ৰিজাল্ট কৰক, তেওঁলোকলৈ মোৰ শুভেচ্ছা থাকিল। গতিকে এইটো সপ্তাহৰ পাছত মই ব্লেক এণ্ড হোৱাইটখন আমি হলৰ পৰা নমাই আনিম। যিকেইটা শ্লটৰ কাৰণে আমি লাগি আছোঁ সেইকেইটা শ্লটত অলৰেডি ডক্টৰ বেজবৰুৱা লাগি আছে। আৰু আপোনালোকে জনাব, সঁচাকৈ ব্লেক এণ্ড হোৱাইট চিনেমাখনক দৰ্শকৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে নেকি? আকৌ ৰবি শৰ্মাই জনাইছে যে ছবিগৃহৰ পৰা ব্লেক এণ্ড হোৱাইট চিনেমাখন আঁতৰাই আনিব আৰু ৰাইজৰ বাবে প্লে ষ্টৰত উপলব্ধ কৰাব। CNB প্লেয়াৰ সহায়ত আমি চিনেমাখনক আমি 100 টকা দি 24 ঘণ্টাৰ বাবে চাব পাৰিম। গতিকে এটা কথাৰ প্ৰতি লক্ষ্য ৰাখি যে এই ছবিখন অসমীয়া দৰ্শকে যাতে চাবলৈ পায়, আজি টাইমিঙৰ অসুবিধাত যিসকল মানুহ আহিব পৰা নাই, যিসকল লোক আমাৰ অসমৰ বাহিৰত আছে তেওঁলোকে চাব পৰা নাই, যিসকল লোকে কৰ্মব্যস্ততাৰ কাৰণে ছবিখন চাব পৰা নাই, তেওঁলোকৰ কাৰণে আজি সন্ধিয়াৰ পৰাই মই CND প্লে এটা OTT প্লেটফৰ্ম, তাত আমাৰ ছবিখন এভেইলেবল কৰি দিম। গতিকে আজিৰ পৰাই তেওঁলোকে ৰবি শৰ্মাৰ এই ডিচিশ্যন ভাল কৰিছে নে বেয়া কৰিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বৰ্তমান ভাইৰেল হৈ থকা কৰিশ্মা নাথ আকৌ নতুন বিতৰ্কত সোমাই পৰিছে। এইবাৰ কিছু সংখ্যক পাঠকে নাগাৰা নামক বিতৰ্কিত ৰূপত প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপন কৰিছে। অসমবাসী ৰাইজক আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। যিসকলে আমাক উৎসাহ দিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু যিসকলে আমাৰ এই নাগাৰা নামৰ এই শ্বৰ্ট ক্লিপটো বিকৃত কৰা বুলি কৈছে তেওঁলোককো কওঁ যে মই ভাবোঁ এইটো মোৰ দৃষ্টিৰে এইটো বেয়া হোৱা নাই। কাৰণ যদি কোনোবাই বেয়া ভাবিছে সেইটো তেওঁলোকৰ নিজস্ব ইচ্ছা হ'ব লাগিব বা তেওঁলোকৰ নিজস্ব এইটো চইচ হ'ব লাগিব। গতিকে মই ভাবোঁ এইটো বিকৃত কৰা নাই। কাৰণ এটা নাগাৰা নাম পৰিৱেশন কৰোঁতে তাতে হাস্য কৰোণ মানে গোটেইখিনি থাকিব লাগিব। আৰু হয়, নৱৰসৰ সমষ্টি হয়। তাৰপিছত তাতে 9টা ৰস থাকিব লাগিব। গতিকে যদি মই যিটো নাম পৰিৱেশন কৰিছিলোঁ সুধৰ্মাৰ বিয়া মানে গৌতম মুনিৰ জন্ম নামটি, তাতে বিয়াখনত আমি জাষ্ট আমি বেংক পাৰ্টি এটা ক্লিপ কৰিছিলোঁ। যদি বেংক পাৰ্টিটো ক্লিপ কৰোঁতে যদি বিতৰ্ক কৰিছে বা এইটো বিকৃত কৰা বুলি কৈছে, সেইটো হয় মানে আমি বিয়াখনৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে, কাৰণ বিয়াখনত আমি দেখুৱাব লাগিলে তাতে উৰুলি দিব লাগিব, আপোনাৰ তাতে বেংক পাৰ্টি বজাব লাগিব, তাতে বা ইজনক সিজনক সুধিব লাগিব যে আপোনালোকে ভোজ খাইছেনে বা ভাত খাইছেনে, তেওঁলোকক এইটো বস্তু সুধিব লাগিব। গতিকে যদি এইটো বস্তু কৰাৰ কাৰণে বিকৃত কৰা বুলি কৈছে, তেতিয়াহ'লে এটা কথা এইখিনিতে কওঁ যে আজি সংবিধানখন 1984 চনত হৈছিলে নেকি, কি চন আছিলে মই ইমান ভালকৈ নাজানো। তেওঁলোকে তেতিয়াৰ পৰা যে ৰাজা হিন্দুস্তানীৰ গীত পাৰদেশী গান হিন্দী গীতৰ সুৰ নামত সংযোগ কৰিছিলে, তেতিয়া এছামে সংযোগ কৰিছিলে, তেতিয়া কি সংবিধানখন নাছিলে নেকি? মোৰ প্ৰশ্ন, যিসকলে মানে বিকৃত কৰা বুলি কৈছে তেওঁলোকলৈ প্ৰশ্ন যে তেতিয়া কি সংবিধানখন নাছিলে নেকি, নে সংবিধানখন আছিলে যদিও তেওঁলোকে মনে মনে বহি আছিলে? যদি এই আজি মই দুদিন আগত
এতিয়া মই ভিডিঅ' পাইছিলোঁ যে ওজাপালি প্ৰদৰ্শন কৰি আছে তেওঁ কিন্তু কিবা ৰাষ্ট্ৰীয় পুৰস্কাৰ নে কিবা পাইছিলে তেওঁ যদি এজন ডাঙৰ গুণীজ্ঞানী ব্যক্তিয়ে যদি ওজাপালি প্ৰদৰ্শন কৰোঁতে তেওঁক যদি কোনোৱে নধৰে মই আজি বেংপাৰটো দেউতাক কেনেকৈ ধৰিব পাৰিলে মোৰ প্ৰশ্ন মানে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু প্ৰত্যাহ্বান চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে কমেণ্টত আপোনাৰ নামটো জনাবলৈ নাপাহৰিব যাতে আমি আপোনাক ধন্যবাদ দিয়াৰ সুযোগ এটা পাওঁ নেক্সট আপডেটটো হৈছে বলিউডৰ ছুপাৰষ্টাৰ আৰু বহুতৰ বাবে ভগৱান সদৃশ যিজনে ক'ভিডৰ সময়ত বহুতক নিজৰ ঘৰলৈ যোৱাত সহায় কৰিছিলে লগতে বহুতক খাদ্য যোগান দি সহায় কৰিছিলে এই মহান ব্যক্তিজন সোনু সুদ বৰ্তমান আমাৰ অসমত উপস্থিত হৈছেহি কোকৰাঝাৰত হৈ থকা জ্ঞান মহোৎসৱত অংশ ল'বলৈ অহা সোনু সুদক অসমৰ বিষয়ে কি ক'লে চাওঁ আহক खुलुमबाय नेनथां mana mozangna ang nentang manoko mozang man I love you all. First of all I would like to thank and मैं सबसे यही कहना चाहूँगा कि मेरा रिश्ता असम से आप लोगों से बोडोलैंड से आज का नहीं है पहले से है जब कोविड शुरू हुआ आई रिमेंबर एक मुझे ट्वीट आया जिसमें बहुत सारे लोग नॉर्थ ईस्ट के लोग फंस गए थे उनके पास वापस जाने के नहीं था और मुंबई में बारिश बहुत हो रही थी और सब लोग एक ब्रिज के नीचे खड़े होकर उन्होंने ट्वीट किया कि सर हम असम से नॉर्थ ईस्ट के बहुत सारे जो गांव हैं वहाँ से हमें घर जाना वापस भेजिए तो मैंने उनके लिए जब कोशिश करना शुरू किया वापस भेजने के लिए क्योंकि डिस्टेंस बहुत था महाराष्ट्र और यहाँ में तो बड़ा मुश्किल हो रहा था सो मुझे याद है कि जो दूसरी फ़्लाइट मैंने चार्टर की थी पहली उड़ीसा के लिए की थी सेकंड असम के लिए स्पेशल एक एयरक्राफ्ट बुक किया था